নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ চেনেল PK এগ্ৰ ফাৰ্মিং। বৰ্তমান মই এতিয়া আপোনালোকৰ আলোচনা কৰিম যে আমি বিটেল ছাগলী পুহিম নে, চিৰহী ছাগলী পুহিম নে, বাৰবাৰী ছাগলী পুহিম। সকলোৰে এটা প্ৰশ্ন হৈ থাকে নতুন যিবিলাক ফাৰ্মাৰ। গতিকে আহকচোন অকণমান তাৰ বিষয়ে আলোচনা কৰোঁ। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ চলপ প্ৰেছ কৰি থৈ যাব। গতিকে আহক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। এতিয়া আপোনালোকে মোৰ নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ' স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে এইকেইজনী মোৰ লোকেল ছাগলী হয়। আৰু এতিয়া কথা পাতিম যে আমি লোকেল ছাগলী পুহিব লাগে নে, বিটেল ছাগলী পুহিব লাগে নে, বাৰবাৰী ছাগলী পুহিব লাগে নে, আমি সদ্যহতে ক'বলৈ গ'লে বাহিৰৰ ছাগলী পুহিব লাগে নে নালাগে। মই এটা কথাহে কওঁ যে বাহিৰৰ ছাগলী পুহিব নালাগে, কাৰণ বহুত ইউটিউবাৰে ভিডিঅ'ত বনাইছে যে বাহিৰৰ ছাগলী আনক ইমান লাভ হ'ব সিমান লাভ হ'ব, কিন্তু সেইটো আচল কথা নহয়। একচুৱেলি বাহিৰৰ ছাগলী পুহিবলৈ হ'লে আপোনাৰ নিজৰো বহুতখিনি পইচা যাব। অৰ্থাৎ আপুনি এইবাৰ ধৰক ছমাহত এটা বিটেল ছাগলী কিনি আনিলে 18,000 বা 20,000 টকা লাগিব। 18,000টো লাগিব বাৰু এটা বিটেল ছাগলী কিনি আনিলে ছমাহত। তাৰপিছত আপুনি তাক ছমাহৰ পাছত তাৰ ব্ৰিডিঙৰ বাবে ৰাখিব লাগিব ছমাহৰ কাৰণে। সেই ছমাহত আপোনাৰ প্ৰায় 10,000 টকা গুচি যাব আপোনাৰ পকেটত। আপুনি 18,000 10,000 কিমান 28,000 টকা গ'ল এক বছৰ। তাৰপিছত অন্যান্য কিছুমান বেমাৰ ওলাই থাকে আৰু খোজখুজীয়া এইবিলাক ধৰক ব্ৰইলাৰ যেনেকৈ আমাৰ মুৰ্গী তেনেকুৱাহে আৰু ইটোৰ পিছত সিটো আপুনি তেৱাই দি থাকিব লাগিব। অকণমান কিবা এটা হ'লে ডাক্তৰ মাতিব লাগিব। ভেকচিনটো দিবলৈ হ'লেও ডাক্তৰ মাতিব লাগিব, কাৰণ আপুনি পটককৈ ভেকচিন দিবলৈ নোৱাৰিবও পাৰে। লাহে লাহে শিকিলে পাৰিব বাৰু। সেইটো কাৰণে তেহেঁতৰ লগত প্ৰায় বাহিৰত এৰি দিবও নোৱাৰিব, ফাৰ্মৰ ভিতৰতে ৰাখিব লাগিব। আৰু খোৱাবিলাকো তেহেঁতক পাত আনি দিব লাগিব সদায়। সিহঁতি কোজা হৈ খাব নোৱাৰে। বিটেল ছাগলী মই কথা কৈ আছোঁ, কিন্তু আমাৰ লোকেল ছাগলী কি হয়, এৰি দিবও পাৰে বা এনেকৈ পাত দিও থ'ব পাৰে, বা আপুনি বোলে আজি পাত নাই ক'ৰবাত বান্ধি থৈ আহিব পাৰে, খাই থাকিব। কিন্তু বিটেল চিৰহী এইবিলাক পুহিবলৈ অলপ অসুবিধা হয়, কাৰণ ক্লাইমেটটোৰ কাৰণে। আৰু আপোনাৰ মাংসটো বহুত পাতল, বিটেল ছাগলীৰ মাংসটো বহুত পাতল। আমাৰ যেনেকৈ আপুনি যদি আমাৰ 5 কেজি ওলাব বুলি ভাবিব যিটো ছাগলী, সেইটো 3 কেজিহে ওলাব। বিটেল ছাগলীৰ মাংসটো একদম পাতল। যিবিলাকে কৰি আছে গম পায়, কিন্তু সেইসকলে কৈ নিদিয়ে আচল কথাটো, কাৰণ বিক্ৰীটো নহ'ব নহয় সেইসকলৰ তেনেকুৱা এটা প্ৰব্লেম হয়। আৰু এটা কাম কৰিলে ভাল হ'ব, বোলে বিটেল ছাগলী আনিছোঁ ডাইৰেক্ট আনি পেলাই হ'লচেল চেলিং কৰিছোঁ, তেতিয়া লাভ হ'ব। আপুনি যদি ফাৰ্মিং চিষ্টেমত কৰে আপোনাৰ মোৰ মতে লাভ নহ'ব, কাৰণ মোৰ অকণমান এক্সপিৰিয়েঞ্চ হ'ল, ছমাহৰ এটা এক্সপিৰিয়েঞ্চত ফালৰ পৰা মই কৈ আছোঁ। আৰু বহুত লোকচানো হ'ল, সেইবাবে আপোনালোকে যাতে সেই লোকচানটোৰ সন্মুখীন নহয় তাৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মোৰ ভিডিঅ'বিলাক বহুত লেটকৈ আহে, হ'লেও আপোনালোকে চাই থাকিব। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।